बाक्सायाव मैदेर आरो मानसिनि गेजेराव दाङाबाजि जानायनि सायाव सांग्रांथि मेल लादों। बाक्सा जिल्लानि भारत भुटान सीमा ओनसोलाव हाग्रानि मैदेरा उदखार खालामगासिनो। थांनाय 2 दानाव मैदेरनि गाग्लोबनायाव 3 सुबुङा जिउ गोमानो गोनां जायो। गुबुन फारसे हाग्रानि मैदेर फालोआ गोबां नखरफोरनि न'फोरखौ सिलिंखार खालामलांबाय आरो गोबां नखरफोरनि खहा जानायजों लोगोसे माइ दुब्लि, आबाद फोथार, बारि बागानफोरखौबो खहा खालामलांबाय। मोनायाव मैदेरनि फालोआ गामि ओनसोलाव हाबनानै न' थांना न' बांफोरखौ बुफाय बुसि खालामो आरो आबाद फोथारफोरखौबो खहा खालामो। हाग्रानि मैदेरखौ लानानै आबादारिफोरा गोबां जिंगा आरो खाफाल हमनो गोनां जादों। बे जाथायखौ लानानै सार्कल अफिसार रितुपर्णा बद्रानि मासि दैदेननायाव थांनाय सनिबारखालि मैदेर आरो मानसिनि गेजेराव दाङाबाजि जाबाय थानायनि सायाव सुबुं सांग्रांथि मेल लायो। बे मेलाव जायगानि भलेन्टियार अर्गानाइजेशन्स मानस चौकी इकोटुरिज्म ससाइटि, गावबुरा, सुबनकाटा, नया बस्ती, बागानपारा रिजनल आसु, एबसु, आक्सु अफिस बेरार्स, लोगोसे सुबनकाटा, उत्तर कुची, मैथाबारि, खैरारि, जपादं, मणिपुरनि गोबां मेलेमजिबि बिथांमोनहाबो बाहागो लायो। बे मेलनि गेजेरजों बागानपारा रेभिनिउ सार्कलनि सिङाव मोनफ्रोमबो गामियावनो हाग्रानि मैदेरनि सोगोमनायखौ होबथानो रैखाथि हानजा आरो बेरा होथेनायनि थाखाय सावरायनाय जायो। আমাৰ বাগানপাৰা ৰেভিনিউ সাৰ্কেলে এটা আজি সজাগতা মিটিং পাতিলে, সভা পাতিলে। তাতে আমি ডিফাৰেণ্ট NGOs আৰু গাঁও সভা, ডেভেলপমেণ্ট কমিটি সবকে আমি মাতিলোঁ। আমাৰ গাঁও প্ৰধান আছিলে। তাতে আমি সেইটোৱে সিদ্ধান্ত লৈছোঁ কি মেন এনিমেল এলিফেণ্ট কনফ্লিক্ট যি ৰেগুলাৰলি ইয়াতে আমি পাই আছোঁ, সেইটোক আমাৰ সলভ কৰিব লাগে। সেই সলভ কৰিবৰ কাৰণে আমি আজি এটা ৰেজলিউশ্যন লৈছোঁ কি আমি যিমান ভিলেজেছ আছে আমাৰ এলিফেণ্ট মেন কনফ্লিক্টত এফেক্টেড হয়, তাতে আমি চুবুৰী ৱাইজ এটা টাস্ক ফ'ৰ্চ গঠন কৰিম আৰু যাতে আমি গ্ৰাছৰুট লেভেলৰ পৰা ফিডবেক ল'ম। আমি বহুত প্ৰ'এক্টিভ ৰ'ল যাতে মানুহে প্লে কৰিব পাৰে, পাব্লিক সজাগ হ'ব পাৰে ৰিগাৰ্ডিং মেন এণ্ড এলিফেণ্ট কনফ্লিক্ট আৰু co-existence of animals and men. আমি ইমান দিন গৈ আছে, যিমান দিন যাই আছে মানুহ পপুলেশ্যন বাঢ়ি আছে, মানুহে হাতীৰ জেগাটো লৈ লৈছে, হাতীৰ মেইন ভিটাটো লৈছে। তাৰ কাৰণে এতিয়া এনেকুৱা অৱস্থা হৈছে হাতীয়ে আহি পেলাই ৰিটালিয়েট কৰি আছে। আমি কেনেকুৱাকৈ এটা পিচফুল্লি এক্সিষ্ট কৰিব পাৰোঁ, সেইটোৰ কাৰণে এটা আমাৰ যদি এলিফেণ্ট প্ৰ'ট'টাইপ এলিফেণ্ট কৰিডৰ বনোৱা যায়, আমি মানুহবোৰক এৱেৰ কৰিব পাৰোঁ কি এলিফেণ্ট চাইক'লজিটো মানুহবোৰে জানে কি কেনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগিব, সেইটো কৰিব পাৰিলেও আমি টু আ গ্ৰেট এক্সটেণ্ট ছাকচেছফুল হ'ম। আৰু আমি সেইটো আৰু এটা সিদ্ধান্ত লৈছোঁ কি ফেন্সিং যেতিয়া আমি এলিফেণ্ট কৰিডৰ তেতিয়াই ফেন্সিং কৰি দিলে হাতীবোৰ গাঁৱে সোমাই নাহে। আৰু আমাৰ বাগানপাৰা অঞ্চলটো বেচিকেলি ইটছ এন এগ্ৰিয়ান ইকনমি। ইয়াতে মানুহবোৰ বেচিকেলি ফাৰ্মাৰ্ছে হয়, সিহঁতৰ ফচলটো ছেফ থাকক, সিহঁতৰ লাইফ এণ্ড প্ৰপাৰ্টিটো ছেফ থাকক, সেইটোৰ কাৰণে ফেন্সিং ইজ মেণ্ডেটৰী। ফেন্সিংটো তেতিয়াই ছাকচেছফুল হ'ব যেতিয়া আমাৰ এলিফেণ্ট কৰিডৰটো হ'ব। চ' ফেন্সিং আৰু এলিফেণ্ট কৰিডৰটো ভেৰি ক্ল'জলি ৰিলেটেড, ডাইৰেক্টলি ৰিলেটেড। তো সেইটো যদি হয় তেনেহ'লে আমি ভাবিছোঁ আমি নিজৰ যি আমাৰ গ'লটো আছে সেই গ'লত আমি পজিটিভলি এপ্ৰ'চ কৰিব পাৰিম।